নমস্কাৰ দৰ্শকসকল, কেনে আছে আপোনালোক? আশা কৰোঁ সকলো ভালেই আছে, কুশলে আছে। আজি এটা বিশেষ দিন, সকলোৱেতো গম পাইছে। আজি ৰাখী বন্ধন, ৰক্ষা বন্ধন বুলিও কোৱা হয়। এয়া আমাৰ ল'ৰা ছোৱালীকেইটা, সিহঁতৰখনো ৰাখী বন্ধন পাতিব লাগে। যোৱা বছৰ মানেকৈ ৰাখী পিন্ধাইছিলে, আকৌ কৈছে এইবছৰো পাতিব লাগে সিহঁতৰ ৰাখী বন্ধন। তো মই সিহঁতৰ কাৰণে নিজে ঘৰতে কিবা কিবি যোগাৰ কৰি দিছোঁ আৰু পাতিবৰ কাৰণে। সিহঁতি বহুত জিদ কৰি আছে। ৰাখী বন্ধনটো একচুৱেলি পাতিব লাগে। এয়া ককায়েক ভনীয়েকৰ মৰমৰ এনাজৰীডাল যাতে সদায় অটুট থাকে, তাৰ বাবে সিহঁতক মই এতিয়াৰ পৰাই সেয়া শিক্ষা দিবলৈ আৰম্ভ কৰিছোঁ। নাজানো সিহঁতে কিমান বুজি পায়, কি বুজি পায়। এয়া শুই আছে ই। এতিয়া আমি চাহ তাহ খাই মেলি ৰেডি হৈ গ'লোঁ। এতিয়া মই বাকী কামকেইটা কৰি লওঁ, আৰু মই দিনটোত কি কি কৰিলোঁ, সিহঁতৰ কাৰণে কি কি বনালোঁ, এয়া দেখাই থাকিম আপোনালোকক। এতিয়া তেন্তে মই কামবিলাক কৰি লওঁগৈ, আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষৰলৈকে। দিনটোত কি কি কৰিলোঁ, কেনেকৈ ৰাখী বন্ধন পাতিলোঁ, সিহঁতক কি কি বুজালোঁ। দৰ্শকসকল, এয়া আকৌ আহিলোঁ। এতিয়া বাজিছে 11:46। এতিয়া মই কাম বন কৰি আজৰি হ'লোঁ। এতিয়া মই ইহঁতৰ কাৰণে মিঠাই বনালোঁ আৰু কি কি তৈয়াৰ কৰিলোঁ এতিয়া দেখাওঁ ৰ'ব আপোনালোকক। এয়া মই মিঠাই বনাইছোঁ। এয়া মই নিজে বনোৱা, মই ঘৰতে বনাই দিছোঁ ল'ৰা ছোৱালী দুটাৰ কাৰণে। এয়াও দুবিধ মই মিঠাই বনালোঁ, 2 ধৰণৰ। মিঠাইটো চাই বাৰু কেনেকুৱা লাগিছে, ইয়াৰ যদি ৰেচিপি বিচাৰে আপোনালোকে কমেণ্ট কৰি ক'ব, মই ৰেচিপিটো দিবলৈ চেষ্টা কৰিম। যিহেতু আজিকালি আমাৰ মাজত মৰম চেনেহবোৰ কমি আহিছে, ভায়েক ভনীয়েক, ককায়েক ভায়েক এইবিলাকৰ সম্বন্ধবোৰ মানে নাইকিয়াই হোৱা নিচিনা হৈছে, আৰু নিজৰ নিজৰ সংসাৰত লৈ সকলো ব্যস্ত হৈছে। তো মই মানে সিহঁতক সৰুৰ পৰাই শিকাইছোঁ। সৰুৰ পৰা মানে কি আৰু, মোৰ ছোৱালী আজি এতিয়া 4 বছৰ হৈছে। তাই 3 বছৰ, যোৱা বছৰৰ পৰাই তাই ৰাখী পিন্ধাবলৈ আৰম্ভ কৰিছিলে। মই তাইক যোৱা বছৰৰ পৰাই শিকাইছোঁ ৰাখী পিন্ধাবলৈ, যাতে সিহঁতৰ মৰমবোৰ অটুট থাকে। কেতিয়াবা যাতে কিবা বিপদ পৰিলেও এই সময়খিনিক যাতে সিহঁতে স্মৰণ কৰিব পাৰে, মনত পেলাব পাৰে। সিহঁতে এইখিনি কথা আগলৈও যাতে মনত ৰাখে, এইখিনিকে সিহঁতক বুজাইছোঁ। আৰুনো কি ক'ম, মই মাক হিচাপে যিমানখিনি পাৰোঁ নিজৰ দায়িত্বখিনি পালন কৰিছোঁ, নিজৰ কৰ্তব্যখিনি পালন কৰিছোঁ। এতিয়া 12টা বাজিছে, তো মই ভাতৰ যোগাৰ কৰোঁগৈ। সময় হোৱালৈকে সিহঁতি ৰ'বই পৰা নাই, সিহঁতক বান্ধিবই লাগে ৰাখি। তো মই ভাতৰ যোগাৰ কৰি লওঁগৈ। মই 1টা বজালৈকে তো কি কৰিম, ভাতটো খাবতো লাগিবই, সেইকাৰণে মই ভাতৰ যোগাৰ কৰি লওঁ। তেতিয়ালৈকে ইহঁতি অলপ বহি থাকক, আকৌ আহি আছোঁ মই, আৰু দেখাম আৰু কি কি কৰিলোঁ। দৰ্শকসকল, ৰাখীত অন্য ধৰণৰ উৎসৱৰ দৰে বহুত নিয়ম নীতি নাই যদিও কিছুমান বৈদিক নিয়ম নীতি মানি চলিবলগীয়া হয়। মোৰ এই পূজাৰ থালিখনত কুমকুম আছে, কুমকুম বা চন্দন, মই কুমকুম দিয়া নাই, চন্দন দিছোঁ। চন্দন লগালে বহুত পাপৰ পৰা মুক্তি পোৱা যায় আৰু গ্ৰহৰ শান্তি হয়। সেয়েহে ভায়েকক বায়েক বা ভনীয়েকে চন্দনৰ তিলক লগোৱা হয় বা ফুট লগোৱা হয়। আৰু নেক্সটত আছে চাউল। এই চাউলৰ চাউলৰ অৰ্থই হৈছে পূৰ্ণ। চাউলক হবিষ্যান্ন বুলিও কোৱা হয় বা দেৱতাসকলৰ অন্ন বুলিও কোৱা হয়। চন্দন তিলকৰ ওপৰত চাউল লগোৱা হয়। চাউল লগালে মানে চাউলৰ লগোৱাৰ অৰ্থ হৈছে যে ভায়েকৰ জীৱনত শুভ ফল পাই থাকে, আৰু নকাৰাত্মক দিশবোৰ আঁতৰ হৈ যাতে শুভ ফল লাভ কৰি সকাৰাত্মক জীৱনলৈ আহে। চাউল সেয়েহে লগোৱা হয়। আৰু হৈছে ৰাখী বা ৰক্ষাসূত্ৰ, এইডালক কোৱা হয় ৰক্ষাসূত্ৰ। এই ৰক্ষাসূত্ৰডাল বান্ধিলে ত্ৰিদোষ নাশ হয় বুলি কোৱা হয়। ত্ৰিদোষ হৈছে বাত, পিত্ত আৰু কৰ্ক, যিটো আমাৰ বেমাৰৰ মূল কাৰণ হিচাপে ধৰিব পাৰি। এই ৰক্ষাসূত্ৰডাল যেতিয়া আমি এই হাতৰ মণিবন্ধনত বন্ধা হয়, তেতিয়া ইয়াৰ হীৰাবিলাকত চাপ পৰে কাৰণে এই বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি। বৈজ্ঞানিকসকলেও
ইয়াৰ প্ৰমাণ লাভ কৰিছে। নেক্সট হৈছে মিঠাই। মিঠাইটো এইকাৰণে খোৱা হয় যাতে ভায়েক ভনীয়েকৰ সম্বন্ধৰ মাজত বা ককায়েক ভনীয়েক বা বায়েকৰ সম্বন্ধটো যাতে সদায় মিঠা হৈ থাকে। তাৰপিছত হৈছে চাকি। ৰক্ষাবন্ধনত দীপক বা চাকি গছ জ্বলোৱাৰ অৰ্থ হ'ল সেইদিনা ভায়েকে বা ককায়েকে অগ্নিক সাক্ষী কৰি ভনীয়েকক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। তাৰ পাছত সেই চাকি গছেৰে ভায়েকক আৰতি কৰা হয়। যিদৰে অগ্নি হৈছে পবিত্ৰ, সেইদৰে সেই পবিত্ৰ অগ্নিক সাক্ষী কৰি ভনীয়েক ভায়েকৰ সম্বন্ধ যাতে পবিত্ৰ হৈ থাকে, সেয়েহে এই চাকি গছ জ্বলোৱা হয়। নেক্সট হৈছে পানী গিলাচ। এই পানী গিলাচেৰে পানী অলপ লৈ চন্দনত তিলক লগোৱা হয়। ৰাখী বন্ধনৰ পৌৰাণিক কাহিনী আছে যে যেতিয়া প্ৰভু শ্ৰীকৃষ্ণই শিশুপালক বধ কৰিছিল তেতিয়া তেওঁৰ হাতত আঘাত লাগি তেজ ওলাইছিল। তেতিয়া দ্ৰৌপদীয়ে নিজৰ আঁচল ফালি তেওঁৰ হাতত বান্ধি দিছিল। তেতিয়া প্ৰভু শ্ৰীকৃষ্ণই দ্ৰৌপদীক সকলো বিপদৰ সময়ত ৰক্ষা কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল। আৰু এটা কথা আছে যে যুধিষ্ঠিৰে যেতিয়া প্ৰভু কৃষ্ণক সুধিছিল যে মই সকলো সংকটৰ পৰা কেনেকৈ মুক্তি পাম, তেতিয়া প্ৰভুৱে এই ৰাখী উৎসৱ পালন কৰিবলৈ উপদেশ দিছিল। সেই তেতিয়াৰ পৰাই পৃথিৱীত ৰাখী বন্ধন বা ৰক্ষাবন্ধন উৎপত্তি হ'ল বুলি ক'ব পাৰি। এইখিনি আছিল মোৰ ৰাখীৰ বিষয়ে ক'বলগীয়া কথা। এয়া আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ। এতিয়া মই ইহঁতক ৰাখীটো দেখাই দিওঁ কেনেকৈ বান্ধিব লাগে। দুইটা অথনিৰ পৰা উৎপাত কৰি আছে ৰাখী বান্ধো। মই বোলো সময়টো হৈ লওক। সময় আছিলে 1:45 পৰা 2:18লৈকে। তো এতিয়া 1:40 হ'ল। সিহঁতক বান্ধিবলৈ দিওঁ এতিয়া। মই জ্বলাই দিছোঁ দেই, দেখাই দিম, তুমি বান্ধিবা দেই। দাদাক বান্ধি দিবা দেই। তুমি ইয়াৰ পৰা পানী লোৱা, চাওঁ ইয়াৰ পৰা পানী লৈ ইয়াত লগোৱা, এইটো আঙুলীয়া নহয়, চাওঁ এইটো আঙুলীয়া লগাবা, এইটো আঙুলীয়া দেই। এটা দাদাক লগোৱা। এতিয়া চাউল লোৱা, এনেকৈ চাউলটো লোৱা, এনেকৈ লোৱা। এই ফুটৰ ওপৰত লগাই দিয়া। এতিয়া এনেকৈ কৰা, আৰতি কৰা। ওচৰলৈ যোৱা, অকণমান ওচৰলৈ যোৱা, আৰু অকণমান ওচৰলৈ যোৱা। এতিয়া ৰাখীটো পিন্ধাই দিয়া। ৰাখীটো তুমি পিন্ধাই দিয়া দাদাক। দাদাক পিন্ধাই দিয়া। ৰাখী তুমি নিপিন্ধে নহয়, দাদাকে পিন্ধাই। দাদাক পিন্ধাই দিয়া। দাদাই তোমাক গিফ্টটো দিবনে? হেৰি কৰা, তুমি পিন্ধিবা। এইটো ৰাখিলেহে যা, আমি পিন্ধাই দিলে যা। আইমানক পিন্ধাই দিয়া ধৰি, তাৰপিছত আইমানে তোমাক পিন্ধাই দিব। হ'ব দে, এইটোকে পিন্ধাই দিওঁ। কি সেইটো তুমি দাদাক পিন্ধাই দিবা। এইটো আইমানক পিন্ধাই দিয়া। এইটো মোৰ কাৰণে অকণমান টাইট হ'ব নেকি? নহয় হ'ব। আগতে কাঢ়িল হয় নি? মিঠাই এনেই খাই নিদিলে। মানে পিন্ধাই দিওঁ। আমি পিন্ধাই দিওঁ। দি দে। এইটো মোক টাইট হ'ব লাগিব। এইটো
ৰাখি ৰাখি আৰু বান্ধিলোঁ অঁ হ'ল আৰু ন এতিয়া তুমি দাদাক পিন্ধাই দিয়া লোৱা পাৰিবানে এখন খুলিয়ে যাব ৰ'বা খুলি যাব এখন মোৰ কাৰণে টাইট হ'ব নেকি দে দাদাক পিন্ধাই দে গাঁঠি দিব পাৰিবানে হাতখন উল্টাই দিয়া এইটো এনেকৈ কৈ এনেকৈ দি দিয়া তকলে পিন্ধিছিল তেনেহ'লে এইটো দাদাক এটা মিঠাই অকণ খুৱাই দিয়া অকণ সময় খুৱাই দিয়া হ'ল এয়া আকৌ আহিলোঁ আপোনালোকৰ কাষলৈ এতিয়া বাজিছে 5:21 দুপৰীয়া অকণমান ৰেষ্ট ল'লোঁ কাম বন কৰি মেলি ইহঁতেও ৰাখি বন্ধন কৰিলে ৰাখি বান্ধি মেলি ভাত পানী খাই অকণমান ৰেষ্ট লৈ এতিয়া 5টা বাজি গ'ল আমাৰ ল'ৰা ছোৱালীকেইটাই ইমান টাইমত মানে য়োগা কৰে সিহঁতি ৰাতিপুৱা কৰিবলৈ সময় নাপায় কাৰণ ৰাতিপুৱা এটা স্কুলৰ প্ৰজেক্ট থাকে ক্লাছ থাকে 8টাৰ পৰা আৰু 5টাত উঠি আহি দৌৰ মাৰিব লাগে আকৌ দৌৰ মাৰিবলৈ যায় মানে স্কুলৰ থিমটো কি দিছিলে তোমালোকৰ फिटनेस के दोस्त आधा घंटा रोज অঁ সিহঁতক এটা প্ৰজেক্ট কৰিব দিছে এমহীয়া প্ৰজেক্ট এটা সিহঁতি সদায় দৌৰ মাৰিব লাগে আৰু সেয়া ভিডিঅ' বনাই ডেইলি পঠিয়াব লাগে স্কুললৈ এইটো অক্টোবৰ 2 তাৰিখলৈকে আছে 2 তাৰিখলৈকে কৰিব লাগিব আৰু ইয়াৰ এনেও স্কুল সোনকালে হয় ই সদায় 5টাতে উঠিবলগীয়া হয় এতিয়া ইহঁতি কি কৰে য়োগা এতিয়া কৰে নে নকৰে আজি নে ভাগৰে লাগিছে কৰিবা নে য়োগা কৰিবা অঁ তুমিও কৰিবা অঁ কৰা তোমালোকে য়োগা কৰা মই তেতিয়ালৈকে তোমালোকৰ কাৰণে চাহ লৈ আহোঁ বনাওঁ মই তেতিয়ালৈকে সিহঁতৰ কাৰণে খাবলৈ কিবা লৈ আহোঁ চাহ বা গাখীৰ বনাই দিওঁ পৰ্দাবোৰ মাৰি দিয়া আপোনালোকে ইহঁতকে চাই থাকক ইহঁতি মই অকণমান চাহ খাই লওঁ আপোনালোকে চাহ তাহ খালানে বাৰু ময়ো খাই লওঁ অকণমান আজি মই য়োগা নকৰোঁ আনকালে ময়ো কৰোঁ আজি কৰিব মন যোৱা নাই আজি অকণ ভাগৰো লাগিছে তেনেহ'লে দৰ্শকসকল ভিডিঅ'টো আজি মই ইমানতে সামৰিছোঁ ৰাতিখিনি আৰু নকৰোঁগৈ আৰু ৰাতি আৰু বনাম আৰু খাম এয়াহে আৰু
আৰুনো কি খাম আপোনালোকক। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে যদি আজি মোৰ ব্লগটো চাই ভাল পালে তেনেহ'লে কমেণ্ট কৰি জনাব, লগতে এটা লাইক আৰু ছাবস্ক্ৰাইব কৰি থাকিব। আৰু মই এনেদৰে ভিডিঅ' বনাই থাকিম, আপোনালোকে আশীৰ্বাদ কৰিব। আজিলৈ আহোঁ, বাই বাই।